স্যার বিটিসিত এইবাৰ আপোনাৰ এতিয়ালৈকেতো আমি 40টা সমষ্টিত কাম কৰি আছোঁ। আমি আগবাঢ়ি থাকোঁ। এটা সময়ত আমি ঘোষণা কৰিম যেতিয়া দলীয় সিদ্ধান্তবিলাক আহিব। আমাৰ হাতত যথেষ্ট সময় আছে। পাৰ্টি ৱাৰ্কাৰৰ মাজত যথেষ্ট উল্লাস উৎসাহ দেখিবলৈ পাইছোঁ আৰু লগতে ৰাইজৰ মাজতো আমি 4 বছৰ বা 5 বছৰ পাৰ্টিৰ কাম কৰাৰ পিছত চৰকাৰৰ কাম কৰাৰ পিছত সকলো শ্ৰেণীৰ ৰাইজৰ এটা পজিটিভ মাইণ্ডছেট দেখিবলৈ পাইছোঁ। সেইকাৰণে এটা ভাল পৰিৱেশৰ ফালে আমি গৈ আছোঁ। মই ভাবোঁ যে এই নিৰ্বাচনটো খুব শান্তিপূৰ্ণভাৱে হ'ব, খুব ডিচিপ্লিনত হ'ব আৰু বড়োলেণ্ডত আগৰ সময়বিলাকত যি ভয়ভীত আছিলে, বেয়া পৰিৱেশ আছিলে, এই নিৰ্বাচনত সম্পূৰ্ণ এটা সুস্থ গণতন্ত্ৰৰ এটা প্ৰতিচ্ছবি দেখিবলৈ পাম। স্যার এটা কথা হৈছে যে আপোনালোকে উচ্ছেদ চলাব নেকি? চাওক, যিসকল দখল কৰি আছে বা কিবা আছে সেইবিলাকৰ ডেটাবিলাক আমাৰ তাত আছে। তো আজি যেতিয়া মানে ক'ৰবাত তেনেকুৱা ঘটনাবিলাক হয়, এটা মানৱীয় এটা পৰিৱেশ এটা সৃষ্টি হয় য'ত নেকি বিভিন্ন প্ৰব্লেমবিলাক হয় আৰু এই কথাবিলাক আমি টাইম টু টাইম কথা পাতি আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো। গতিকে চাম আমি অনাগত দিনত কি কৰিব পাৰোঁ। বড়োলেণ্ডটো বন্দুক বাৰুদ হত্যা হিংসা গোষ্ঠীগত সংঘৰ পৰা শান্ত হৈছে মাত্ৰ। গতিকে আৰু বেলেগ এটা প্ৰব্লেম হওক সেইটো আমি বিচৰা নাই। ইয়াৰ কাৰণে আমাৰ যথেষ্ট সময় আছে।